দৰঙৰ টাংনি নৈৰ সংহাৰী ৰূপ নদীখনৰ বাঢ়নী পানীয়ে উটুৱাই নিলে কেইবাটাও পৰিয়ালৰ ঘৰ। ৰাজ্যৰ চৌদিশে কেৱল পানী আৰু পানী, ৰক্ষা পৰা নাই দৰং জিলাও। দৰঙৰ দলগাঁও সমষ্টিত টাংনি নদীয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ। ভূতপুখুৰী আৰু নদীৰ মুখ গাঁৱৰ কেইবাটাও পৰিয়ালৰ ঘৰ ইতিমধ্যে নদীখনে উটুৱাই নিছে। নদীৰ পানী যি ধৰণে বৃদ্ধি হৈ আছে, খুব কম সময়ৰ ভিতৰত আৰু কেইবাটাও পৰিয়ালৰ ঘৰ ভাঙিব। দক্ষিণ ভূতপুখুৰীৰ পৰা নদীমুখৰ খেতিপথাৰলৈ চৰকাৰী ভূমিৰ মাজেদি এখন কেনেল খান্দি দিলেই ভূতপুখুৰী আৰু নদীৰ মুখ গাঁৱৰ বহুকেইটা পৰিয়াল ৰক্ষা পৰিব। স্থানীয় বিধায়ক ইলিয়াছ আলীয়ে এখন আঁচনিৰ জৰিয়তে টকা মোকলাই দিয়াৰ কথা ঘোষণা কৰিছে যদিও চৰকাৰী ভূমি দখলকাৰীসকলে কেনেল খন্দাত বাধা প্ৰদান কৰিছে। এফালে ম্যাদী পট্টা থকা পৰিয়ালৰ ঘৰ-বাৰী ভাঙি আছে, আনফালে চৰকাৰী ভূমিৰ মাজেদি কেনেল খন্দাত একাংশই তীব্ৰ বাধা প্ৰদান কৰিছে। তাকে লৈ চিন্তিত হৈ পৰিছে ক্ষতিগ্ৰস্ত লোকসকল। জিলা উপায়ুক্তলৈ আহ্বান, চৰকাৰী ভূমি দখলকাৰীসকলক ভেটা দি এখন কেনেল খান্দি দিয়াৰ ব্যৱস্থা কৰি টাংনি নদীৰ কবলৰ পৰা আমাক ৰক্ষা কৰক। আমাৰ দলগাঁও সমষ্টি ফকিৰপাৰা জিপিৰ অন্তৰ্গত ভূতপুখুৰী গাঁও। টাংনি নদীয়ে বহুতো মেডি মাটি, বহুতো মানুহৰ ঘৰ-বাৰী, আপোনালোকে চাওক ইয়াতে ঘৰ আছিল, এইবিলাক মানুহ এতিয়া এই বেলেগৰ মাটিত চাপৰা বান্ধি তাতে আছে। আৰু আমাৰ এই নদীখন ইয়াতে চৰকাৰী মাটি আছে, তাতে যদি অলপ কেনেল কাটিং কৰি দিয়ে তেতিয়াহ'লে আমাৰ এই বৃহৎ অঞ্চলবিলাকৰ মানুহে বহুত নদী ভাঙাৰ পৰা ৰক্ষা পাব। তাৰপিছত আমি আমাৰ বিধায়ক মহোদয়ৰ ওচৰত গৈছিলোঁ। বিধায়ক মহোদয়ে আমাক কিবা এটা অনুদান দিছে, দিয়াৰ পিছতে আমি এইটো নদী কাটিবলৈ ধৰিছোঁ। কিন্তু চৰকাৰী মাটি কিছুমানে খেতি কৰি খাই আছে, কিন্তু এইবিলাক এতিয়া উৰণি কৰিছে, এইবিলাক মানুহে এতিয়া কাটিবলৈ নিদিয়ে। আমি দৰং জিলা প্ৰশাসনক বা উপায়ুক্ত মহোদয়ক আমি এটাই অনুৰোধ জনাওঁ, যাতে আমাৰ এই চৰকাৰী মাটি দি নদীখন খান্দি দি আমাৰ এই দৰিদ্ৰ আৰু দুখীয়া মানুহৰ যাতে বৃহৎ এটা উপকাৰ কৰি দিয়ে, তাৰ কাৰণে আমি দৰং জিলা উপায়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ।